নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই যে তোমালোকৰ বাবে আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল একে অৰ্থ বুজোৱা শব্দ। তোমালোকে আপোন পাঠত ক্ৰিয়াকলাপত তোমালোকে কেতিয়াবা হয়তো পাইছা একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা, সোঁফালৰ লগত বাওঁফাল মিলাই লিখা, সমাৰ্থক শব্দবোৰ মিলাই লিখা, এনেকুৱা ধৰণে তোমালোকে অনুশীলনীবিলাকত পাই আছা। এতিয়া আমি দেখা পাওঁ যে কিছুমান শব্দৰ একাধিক অৰ্থ থাকিব পাৰে। এতিয়া চোৱা, মই তোমালোকৰ পাঠত থকা এটা শব্দই লৈছোঁ, জাৰ। জাৰ মানে ঠাণ্ডা, শীত। মই এটাই লিখিছোঁ। ঠিক তেনেকৈ তোমালোকে পাঠত পাইছা গছ। গছ মানে বৃক্ষ। ঠিক তেনেকৈ নদী। নদী মানে নৈ। ঠিক তেনেকৈ চৰাই। চৰাই মানে পক্ষী। প্ৰথম শ্ৰেণীত তোমালোকে পাই আহিছিলা চৰাই পক্ষীও বুলি। ঠিক তেনেকৈ বৰ, ডাঙৰ, হাবি, অৰণ্য। এই যে শব্দবোৰ লিখিলোঁ, এই শব্দবিলাকৰ এটা আনটোৰ প্ৰতিশব্দ। ইয়াত মই প্ৰতিশব্দ শব্দটো লিখি থৈছোঁ, দেখিছানে? জাৰ মানে শীত, অৰ্থাৎ জাৰ আৰু শীত এই দুয়োটা শব্দই ইটো আনটোৰ প্ৰতিশব্দ। বা এই শব্দটোৰ জাৰ বুলি কোৱাৰ লগে লগে আমি শীত এই কথাটো বুজি পাইছোঁ। ঠিক তেনেকৈ গছ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ বৃক্ষ এই কথাটো আহিছে। আমি নদী বুলিও কওঁ, নৈ বুলিও কওঁ, চৰাই পক্ষী বুলি কওঁ। এই যে আমি প্ৰত্যেকটো শব্দৰ এটা সম অৰ্থ, সেইকাৰণে ইয়াক কি কৈছে? সমাৰ্থক। একে অৰ্থ বুজোৱা শব্দবোৰক আমি প্ৰতিশব্দ বুলিও কওঁ, সমাৰ্থক বুলিও কওঁ। এতিয়া তোমালোকে এই শব্দবোৰ ব্যৱহাৰ কৰি নতুন নতুন বাক্য লিখিব পাৰি, আমি কবিতাত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ তোমালোকে আৰু শব্দ বিচাৰি উলিয়াবা। পাঠটোৰ ভিতৰত বহুত থাকিব পাৰে। ঠিক তেনেকৈ তোমালোকে মা দেউতাৰ পৰাও কিছুমান কথা জানিব পাৰিবা। এনেকুৱা আৰু অনেক শব্দ পাওঁ। আহাচোন আৰু কিছুমান শব্দ, এনেকুৱা শব্দ আমি লিখোঁ। আমি এতিয়া আকাশখন দেখি থাকোঁ। এতিয়া আকাশক অকল আকাশ বুলিয়ে কয়নে? আকাশৰ বহুত নাম আছে। তেনেকৈ আকাশ বুলি ক'লে মই তোমালোকৰ কাৰণে এটাই লিখিছোঁ। আৰু শব্দ পাবা গগন। গগন শব্দটোত কেতিয়াও মূৰ্ধন্য ণ নহয়, গতিকে এইটো কথা মনত ৰাখিবা। ঠিক তেনেকৈ জোন বুলি ক'লে আমি জানো চন্দ্ৰ। ঠিক তেনেকৈ ৰাতি বুলি ক'লে আমি জানো নিশা। ঠিক তেনেকৈ হয়তো ভুল হৈ গৈছে, ৰকাৰডাল দিবলৈ ৰৈ গৈছে। ঠিক তেনেকৈ তাৰপিছত আমি পাওঁ বেলি। তোমালোকে পাইছিলা ৰামধেনু, বুঢ়া পিতা সূৰ্যদেৱ। সূৰ্যটোৰো বহুত নাম আছে। সূৰ্যৰ মই লিখিলোঁ যেনিবা বেলি। এনেকৈ বহুত শব্দ তোমালোকে পাবা, যিবিলাকক আমি প্ৰতিশব্দ বুলি কওঁ বা সমাৰ্থক শব্দ বুলি কওঁ। ঠিক তেনেকৈ ঘৰ, আলয়। মই এটা লিখিছোঁ, তোমালোকে আৰু শব্দ বিচাৰিবাচোন এনেকুৱা। বিদ্যালয়। বিদ্যালয়ক আমি কি বুলি কওঁ আৰু? পঢ়াশালী, নহয় জানো? এনেকুৱা শব্দবোৰ তোমালোকে আৰু জনাৰ চেষ্টা কৰিবা। ধন্যবাদ।